ৰাতি বিহু চাব গৈ আছোঁ। আৰু বেছি সময় নাই, আৰু 2-3 মিনিটমানৰ পিছতে আমি পামগৈ বিহু ঠাই। আপোনালোকেও চাবচোন, ভাল লাগিব। মৰাণ জনগোষ্ঠীয় পৰম্পৰাগত ৰাতি বিহু, সেয়া আমি পাই গৈছোঁহি। কিমান মানুহ হৈছে চাওকচোন, ৰাস্তা ইমান ভিৰ। এইফালে সোমাই গৈছোঁ, কিমান মানুহ। সোমাবই নোৱাৰি দেখোন, গোটেই লৈ যাব। বহুত মানুহ হিচাপ কৰিব নোৱাৰি, ইমানেই মানুহ। ভাল লাগিছে, কিন্তু বহুত ভাল লাগিছে। এইখিনিতে আমি আমাৰ মাজত উপস্থিত হোৱা অধ্যক্ষক হিৰণ্য দহোটীয়া ডাঙৰীয়াক আমি কাকপথাৰ ৰাজহুৱা উদযাপন সমিতিৰ তৰফৰ পৰা এখনি মৰাণ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে আমি উদযাপন সমিতিক এখন মৰাণ ফুলাম প্ৰস্থান কৰে, তাৰ বাবে আমি কাকপথাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কৰিব বিচাৰিছোঁ অজিত চৈকা ডাঙৰীয়াক। আমি তেখেতকো এখন মৰাণ গামোচাৰে আজি যি সেৱা আগবঢ়ালে তাৰ প্ৰতি সন্মান জনাই আমি তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি দেৱজিৎ বৰদলৈ, তেখেতকো আমি এখন মৰাণ গামোচাৰে সন্মান যাচিব বিচাৰিছোঁ। ইয়াৰ পিছতে আমি বসন্ত বৰুৱা ডাঙৰীয়াক এখন মৰাণ গামোচাৰে সন্মান যাচিব বিচাৰিছিলোঁ। ইয়াৰ পিছতে আমি আমাৰ মাজত